শ্ৰদ্ধাৰ ৰাইজ, আজি এটা পবিত্ৰ দিন, এটা অনুষ্ঠানে 50 বছৰ অতিক্ৰম কৰা এটা ইতিহাসৰ মাইলৰ খুঁটা। মই আগতে কৈছো, মিচিং স্বায়ত্তশাসিত পৰিষদৰ এই ৰাজনৈতিক ব্যৱস্থাটোক পাবলৈ যাওঁতে অজস্ৰজন মিচিং ডেকা লৰাই TMPKৰ নেতৃত্বত নিজৰ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আত্মত্যাগ কৰিবলগীয়া হৈছিল। আজিৰ এই পবিত্ৰ মুহূৰ্তত যিসকলে TMPKৰ নেতৃত্বত এক গণ আন্দোলনৰ কৰিবলৈ যাওঁতে নিজৰ জীৱন ত্যাগ কৰিবলগীয়া হৈছিল, কৰবাত ঘূণীয়া হৈছিল, কৰবাত শিক্ষা জীৱন অন্ত পেলাবলগীয়া হৈছিল, আটাইকে আমি আকৌ এবাৰ কৃতজ্ঞতাৰে সৈতে সোঁৱৰিছো। শ্ৰদ্ধাৰ ৰাইজ, ৰণোজ পেগু ডাঙৰীয়াই আপোনালোকক 3টা কৰ্মসূচী দি থৈ গৈছে। মই তাৰ লগত কেইটামান কথা সংযোজন কৰিব খুজিছো। ৰাজনীতি যিমানেই মই ওচৰৰ পৰা দেখিবলৈ সুযোগ পাইছো, সমাজখনক যেতিয়াই মই ওচৰৰ পৰা দেখিবলৈ সুযোগ পাইছো, মই এটা কথাত প্ৰতীয়মান হৈছো যে শিক্ষা আৰু সংস্কৃতি, বিশেষকৈ যিখন সমাজৰ মাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নৱজাগৰণ সৃষ্টি নহয়, সেই সমাজখনে বহু দিন ধৰি নিজক জীয়াই ৰাখিব নোৱাৰে। আজি যদি আমি বিশ্বৰ বুকুত চাওঁ, সংখ্যা যিমানেই নহওক কিয়, যিখন সমাজত জ্ঞান আৰু প্ৰজ্ঞাৰ নৱজাগৰণ হৈছিল, সেইখন সমাজে বিশ্বৰ বুকুত এক নিজস্ব চিন্তাৰে জীয়াই থাকিব পাৰিছে, নিজৰ কৃষ্টি সংস্কৃতিক জীয়াই ৰাখিব পাৰিছে। এটা সময়ত আমি আন্দোলন কৰিছিলো স্বায়ত্তশাসিত পৰিষদৰ বাবে, কিন্তু আজি আমাৰ নেতৃত্বৰ সিদ্ধান্ত হৈছে যে আমি ৰাজনৈতিক পথাৰখনত গৈ, বিধানসভাৰ মজিয়াত গৈ সংসদীয় গণতন্ত্ৰৰ মাজেৰে আমি আমাৰ ৰাজনৈতিক সমস্যাবোৰ সমাধান কৰিম। যেতিয়া এখন ৰেছপন্সিভ গভৰ্ণমেণ্ট থাকে, য'ত মানুহৰ কথা নেতৃত্বই শুনে, তাত আমি ৰাজপথত নমাৰ প্ৰয়োজনীয়তা নাথাকে। সংসদত, বিধানসভাৰ মজিয়াত আমাৰ যিসকল নেতা প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পায়, তেওঁলোকে বহুখিনি ব্যৱস্থা আন্দোলন নকৰাকৈয়ে ৰাইজৰ মাজলৈ লৈ আহিব পাৰে। আমাৰ অসমত এসময়ত কথা আছিল যে অসমীয়াই প্ৰতিটো কথা আন্দোলনৰ জৰিয়তে পাইছে, কিন্তু আজি আমি এখন নব্য অসম দেখা পাইছো, য'ত প্ৰগতিৰ ধুমুহা আহিছে, বিকাশৰ এক নতুন পৰিক্ৰমা আমি দেখা পাইছো। কোনেও কতো আন্দোলন কৰিবলগীয়া হোৱা নাই। লখিমপুৰত আমি মেডিকেল কলেজ পাইছো, ধুবুৰীত আমি মেডিকেল কলেজ পাইছো, গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজত নতুন দলং পাইছো, 14খনকৈ মেডিকেল কলেজ পাইছো, 6-7খনকৈ বিশ্ববিদ্যালয় পাইছো। মাজুলী, যোৰহাটৰ মাজত দলঙৰ কামত আমি ক্ষিপ্ৰ গতিত আগুৱাইছো। কোনেও আন্দোলন কৰিবলগীয়া হোৱা নাই, কাৰণ আমাৰ বিধায়ক আৰু সংসদসকলৰ ভূমিকাই ৰাইজৰ মনৰ যি দাবী, সেই দাবীক পূৰণ কৰিছে। যদি সংসদৰ মজিয়াত, বিধানসভাৰ মজিয়াত আমাৰ সমস্যাবিলাক যদি সমাধান হয়, তেতিয়াহ'লে আমাৰ ছাত্ৰ সন্থাৰ দায়িত্ব কি, সাহিত্য সভাৰ দায়িত্ব কি, আমাৰ মহিলা সংগঠনৰ দায়িত্ব কি? মই ভাবো যে আটাইতকৈ যদি আজি আমাৰ দায়িত্ব আহি পৰিছে, আটাইতকৈ ডাঙৰ দায়িত্ব বৰ্তমান আহি পৰিছে। এটা জাতিক আবেগৰ জৰিয়তে আন্দোলন কৰোৱাটো যথেষ্ট সহজ। অসম আন্দোলনৰ সময়ত আমি দেখা পাইছো, কিন্তু সেই জাতিৰ মাজত ডক্টৰ, ইঞ্জিনিয়াৰ, বৈজ্ঞানিক, IT প্ৰফেচনেলছ এইবিলাক নিৰ্মাণ কৰা অত্যন্ত কঠিন। মই ভাবো যেতিয়া মিচিং সমাজৰ
ৰাজনৈতিক নেতৃত্বই ৰাজনৈতিক সমস্যাসমূহ সমাধানৰ বাবে দায়িত্ব গ্ৰহণ কৰিছে। কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আপোনালোকৰ মনৰ কথাবোৰ শুনিবলৈ আৰম্ভ কৰিছে। মই TMPকে আহ্বান জনাম যে এতিয়া সময় হৈছে মিচিং সমাজৰ মাজত এক নতুন শৈক্ষিক আন্দোলনৰ নেতৃত্ব লোৱা। আমি মিচিং সমাজৰ নৱ প্ৰজন্মক জ্ঞান আৰু প্ৰজ্ঞাৰ অলংকাৰেৰে আমি তেওঁলোকক বিভূষিত কৰিব লাগিব। এই জোনাই আমাৰ মাজুলী ঢকুৱাখানা আৰু শদিয়াৰ অমৰপুৰৰ দৰে গাঁৱৰ মাজৰ পৰাও আমি জ্ঞান আৰু প্ৰজ্ঞাৰে বিভূষিত এছাম নতুন মিচিং ডেকা ল'ৰা ছোৱালীক আমি নিৰ্মাণ কৰিব লাগিব। মই আজিৰ সমাজত ৰণোজ পেগু ডাঙৰীয়াই যি ধৰণে গ্ৰাম্য অৰ্থনীতিৰ কথা কৈছে, তেখেতে যি ধৰণে গৰাখহনীয়াৰ সমস্যাৰ কথা কৈছে, মই সমান্তৰালভাৱে TMPকে আহ্বান জনাম যে এতিয়া সময় মিচিং সমাজৰ মাজত এক নতুন শৈক্ষিক আন্দোলনৰ নেতৃত্ব লোৱাৰ সময় TMPকে ওচৰত আজি সমাজে ন্যস্ত কৰিছে। বিগত 50 বছৰ যদি আমাৰ নৱজাগৰণৰ বৰ্ষ আছিল, বিগত 50 বছৰ যদি আমাৰ ৰাজনৈতিক অধিকাৰ সাব্যস্তৰ সংগ্ৰাম আছিল, অনাগত 50টা বছৰ মানৱ সম্পদ নিৰ্মাণৰ এক নতুন সংগ্ৰামত TMPকে নেতৃত্ব লওক। তাৰ বাবে মই তেওঁলোকক আজিৰ মুকলি সভাৰ জৰিয়তে আহ্বান জনাম। আজি মই আপোনালোকক মোক বক্তব্যৰ আৰম্ভণিতে কৈছো যে যেতিয়া চৰকাৰে মানুহৰ মনৰ কথা শুনে, যেতিয়া চৰকাৰে ভাষা, জাতি, কলা, কৃষ্টি সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰে, তেতিয়া তাতকৈ আৰু ভাল কথা কেতিয়াও হ'ব নোৱাৰে। মই বিশ্বাস কৰো যে আমাৰ জনজাতীয় সমাজখনৰ যি বাৰে ৰহনীয়া ভাষা, আমাৰ যি সংস্কৃতি, সেই বাৰে ৰহনীয়া ভাষা আৰু সংস্কৃতি আমাৰ ভাৰতৰ অপূৰ্ব সংস্কৃতিৰ এক মহত্তম উপাদান। আমি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা আৰু আজি আমাৰ আদৰ্শগত সংগ্ৰামখনৰ এই দীঘলীয়া পৰিক্ৰমাত আমি এই কথাই পোষকতা কৰি আহিছিলো যে ভাৰতৰ কোনো ভাষা যদি কৰবাত মৃতপাই হৈ যায়, তেতিয়াহ'লে আমাৰ জাতিৰ ডিঙিৰ পৰা এপদ অলংকাৰ আঁতৰাই দিয়াৰ সমান এনে এক আমাৰ দুৰ্ভাগ্যজনক ঘটনা। কিন্তু আমাৰ পূৰ্বৱৰ্তী কালত যি শিক্ষানীতি আৰম্ভ হৈছিল, সেই শিক্ষানীতিয়ে জনজাতীয় ভাষা সংস্কৃতি ৰক্ষাৰ কথা চিন্তা কৰা নাছিল। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দেশত নতুন শিক্ষানীতিৰ ৰূপায়ণৰ কাম আৰম্ভ হ'ল। এই নতুন শিক্ষানীতিৰ আটাইতকৈ উজ্জ্বলতম দিশটো হৈছে যে ৫ম মান শ্ৰেণী পৰ্যন্ত এজন ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষাত শিক্ষা গ্ৰহণ কৰিব লাগিব আৰু চৰকাৰে তাৰ সুবিধা প্ৰদান কৰিব লাগিব। আমাৰ অসমত যদি আমি চিন্তা কৰো যে আমি আমাৰ মাতৃভাষাত ল'ৰা ছোৱালীক শিক্ষা দিম, তেতিয়াহ'লে কাৰ্বি পাহাৰত আমি কাৰ্বি ভাষাত শিক্ষা দিব লাগিব। ডিমাচা পাহাৰত আমি ডিমাচা ভাষাত শিক্ষা দিব লাগিব। জোনাই, লখিমপুৰ, মাজুলীত আমি মিচিং ভাষাত শিক্ষা দিব লাগিব। এই অঞ্চলতে আমি বড়ো ভাষাত শিক্ষাৰ ব্যৱস্থা কৰিব লাগিব। 10খন গাঁও একেটা পঞ্চায়তৰ ভিতৰত আছে, কিন্তু 10খন গাঁৱৰ 20খন স্কুলত 20টা মাধ্যমত আমি শিক্ষা দিব লাগিব। ডিমাচা পাহাৰত যদি আমি চাওঁ, আমি কৰবাত কুকি ভাষাত শিক্ষা দিব লাগিব, কৰবাত নগা ভাষাত শিক্ষা দিব লাগিব, কৰবাত বঙালী ভাষাত শিক্ষা দিব লাগিব, কৰবাত অসমীয়া ভাষাত শিক্ষা দিব লাগিব, কৰবাত আমি ডিমাচা ভাষাত শিক্ষা দিব লাগিব।
যেতিয়া আমি এই শিক্ষা দিবলৈ যাম, অসমৰ গাঁৱে ভূঞে আমি চিন্তা কৰি চাইছিলো যে আমি 43,000 নতুন শিক্ষক আমি নিযুক্তি দিব লাগিব, যোনে মিচিং ভাষা বুজি পায়, বড়ো ভাষা বুজি পায়, ৰাভা ভাষা বুজি পায় আৰু তাৰ সংস্কৃতিৰ বিষয়ে তেওঁলোক সজাগ। আপোনালোকে চিন্তা কৰক যে অসমৰ দৰে ৰাজ্য এখনত যদি এই ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে 43,000 শিক্ষকৰ জন্ম দিয়ে আৰু যি শিক্ষকৰ দায়িত্ব হ'ব মিচিং ভাষাত শিক্ষা দিয়া, বড়ো ভাষাত শিক্ষা দিয়া, আমাৰ কোনো ভাষা আৰু কেতিয়াও লুপ্ত নহয়, বৰঞ্চ প্ৰতিটো ভাষা অতি উজ্জ্বলতম ভাৱে জগত সভাত স্থান লাভ কৰিবলৈ সক্ষম হ'ব। মই ভাবো যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ জনজাতীয় সমাজখনলৈ ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে আমাৰ ভাষা সংস্কৃতি জীয়াই ৰখাৰ যি অদ্ভুত উপহাৰ দিলে, সি আমাৰ অনাগত ভৱিষ্যতৰ দিনবিলাকত আমাৰ আৰু কোনো ভাষা সংস্কৃতি কেতিয়াও আৰু লুপ্ত নহব, বৰঞ্চ আমাৰ ভাষা সংস্কৃতি জগত সভালৈ যাত্ৰা কৰিব। আমাৰ বাবে অহা 5টা বছৰ হ'ব অত্যন্ত প্ৰত্যাহ্বানৰ 5টা বছৰ। নতুন চৰকাৰ আহিব, নতুন চৰকাৰৰ প্ৰাথমিক দায়িত্ব হ'ব যে গাঁৱে ভূঞে আমি প্ৰাথমিক বিদ্যালয়বিলাকত নতুন ৰূপত সজাই তোলা, নতুন শিক্ষক নিযুক্তি কৰা আৰু মিচিং ভাষা, গাৰো ভাষা, বড়ো ভাষা, প্ৰতিটো ভাষাৰ পাঠ্যপুথিক আমি নতুনকৈ প্ৰণয়ন কৰা। পাঠ্যপুথি নিগমে যি আজি অসমীয়া ভাষাত মাত্ৰ কিতাপ ছপাই, প্ৰত্যেকটো ভাষাত তেওঁলোকে পাঠ্যপুথি ছপাব লাগিব। প্ৰত্যেকখন নতুনকৈ বিদ্যালয় সজাই পৰাই তুলিব লাগিব আৰু লাহে লাহে 5ম মানৰ পিছত এই মাতৃভাষাত শিক্ষা পোৱা ছাত্ৰ ছাত্ৰীসকলক আমি আধুনিক ভাষালৈ আমি তেওঁলোকক আগুৱাই লৈ যাব লাগিব। শিক্ষাৰ দিশত অহা 5টা বছৰ হ'ব এক প্ৰত্যাহ্বানৰ বছৰ, কিন্তু অহা 5টা বছৰ হ'ব জনজাতীয় লোকসকলৰ ভাষা আৰু সংস্কৃতি ৰক্ষাৰ 5টা বছৰ। মই আমাৰ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনক, জনজাতীয় সংগঠনক আহ্বান জনাম যে নিজৰ ভাষাত কি ধৰণে আমি পাঠ্যপুথি লিখিম, কি ধৰণে আমি পাঠ্যপুথি প্ৰণয়ন কৰিম, কি ধৰণে আমি ইয়াক ৰাইজৰ মাজলৈ লৈ যাম, মাতৃভাষাৰ বাবে নতুনকৈ 43,000 45,000 শিক্ষক আমি কেনেধৰণে সৃষ্টি কৰিম, এই বিষয়ে আমি লাহে লাহে চিন্তাৰ মাজলৈ সোমাই যাব লাগিব। আজি মই ৰাজনীতিৰ পৰা বহু দূৰত গৈ মই বিশ্বাস কৰোঁ যে অনাগত 5টা বছৰ আমি এনেকুৱা এচাম ৰাজনৈতিক নেতৃত্ব অসমত পাব লাগিব, যিসকল যিসকলে আমাৰ মৰ্ম বেদনা বুজি পাব, যিসকলে আমাৰ ভাষা সংস্কৃতিক বচাই ৰখাৰ যি সংগ্ৰাম নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰম্ভ কৰিছে, তাৰ লগত হাতত হাত ধৰি আগুৱাই যাব পাৰিব আৰু আমাৰ ভাষা, কৃষ্টি, কলা, সংস্কৃতিক এক নতুন ৰূপলৈ লৈ যাব পাৰিব। মই বিশ্বাস কৰোঁ যে অনাগত 5টা বছৰে অসমৰ লুপ্তপ্ৰায় ভাষাসমূহত পুনৰ এবাৰ জাগ্ৰত কৰিব আৰু আমাক নতুন দিশলৈ লৈ যাব। মই বিশ্বাস কৰোঁ এই পৰিৱৰ্তনৰ সময়ছোৱাতে, এই পৰিৱৰ্তনৰ কালখণ্ডতে যেতিয়া ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে এক পৰিৱৰ্তনৰ যাত্ৰা আৰম্ভ কৰিব, তাৰ সমান্তৰালভাৱে TMPকেও শৈক্ষিক এক নৱজাগৰণৰ মিচিং সমাজৰ মাজত সৃষ্টি কৰক আৰু নতুন নতুনকৈ কি ধৰণে আমি মানৱ সম্পদ নিৰ্মাণ কৰিব পাৰোঁ তাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰক। আমি এটা দিনত বাস কৰিছিলোঁ যিটো দিনত শিক্ষাৰ হয়তো মূল্য নাছিল।
আমি শিক্ষাৰ জৰিয়তে শিক্ষক হ'ব নোৱাৰিছিলো, শিক্ষাৰ জৰিয়তে আমি ডাক্তৰ হ'ব নোৱাৰিছিলো, শিক্ষাৰ জৰিয়তে আমি মেজিষ্ট্ৰেট হ'ব নোৱাৰিছিলো, শিক্ষাৰ জৰিয়তে আমি পুলিচো হ'ব নোৱাৰিছিলো। 2013 চনত টেটৰ জৰিয়তে শিক্ষাক আমি এক নতুন পৰ্যায়লৈ লৈ যাব পাৰিছিলো। আজি আমাৰ চৰকাৰখনৰ প্ৰচেষ্টাত লোকসেৱা আয়োগৰ দুৰ্নীতি নিৰ্মূল হোৱাৰ পিছত এতিয়া ৰিক্সা চালক ঠেলা চালকৰ লৰাইও মেজিষ্ট্ৰেট হ'ব পাৰিছে, ডাক্তৰ ইঞ্জিনিয়াৰ পুলিচ অফিচাৰ হ'ব পাৰিছে, এটকাও কতো কোনেও ঘোষ দিবলগীয়া পৰিৱেশ হোৱা নাই। আমাৰ যদি জীৱনত এতিয়া উন্নতি লাগে, আমাক ৰাজনৈতিক চিনাকিৰ পৰিৱৰ্তে আমাৰ দেউতা মা কিমান ধনী তাক বিচাৰ বিবেচনাৰ পৰিৱৰ্তে আমি কিমান শিক্ষিত, আমি কিমান পঢ়া শুনা কৰিছো সেই বিষয়েহে এতিয়া বেছি প্ৰয়োজনীয় হৈ পৰিছে। সেইবাবে মই বাৰে বাৰে মই একেটা কথালৈকে ঘূৰি আহিম যে অনাগত 50টা বছৰত টিএমপিকে আমাৰ মিচিং সমাজখনৰ মাজত এক নতুন শৈক্ষিক নৱজাগৰণৰ নেতৃত্বত তাকে মই আন্তৰিকতাৰে সৈতে কামনা কৰিম। আমি নাজানো আমি কি ধৰণে যোৱা 5টা বছৰত ৰাইজক আমি সেৱা কৰিব পাৰিছিলো, কিন্তু মই বিশ্বাস কৰো যোৱা 5টা বছৰে আমাক শিকাই থৈ গ'ল যে নিজৰ ভৰিৰ ওপৰত থিয় হৈ আমি আমাৰ জননী জন্মভূমিক আমি এক নতুন ৰূপলৈ লৈ যাব পাৰো। ৰণোজ পেগু ডাঙৰীয়াই গৰাখহনীয়াৰ সমস্যাৰ কথা উল্লেখ কৰিছে। মই ভাবো যে ৰাস্তা ঘাট নিৰ্মাণে আজি আমাৰ ৰাজ্যখনে যি নতুন দিন লাভ কৰিলে তাৰ সমান্তৰালভাৱে আমি আমাৰ ৰাইজৰ বানপানী গৰাখহনীয়াৰ সমস্যাৰ ক্ষেত্ৰত আমি এক প্ৰ'এক্টিভ আৰু খুব গতিশীল নেতৃত্ব ল'ব লাগিব, যাতে নতুনকৈ কোনো লাইকা দধিয়া এই অসমৰ মাটিত আৰু সৃষ্টি হ'ব নোৱাৰে। আমি প্ৰতিশ্ৰুতিবদ্ধ হৈ ৰম যে অসমৰ এই গৰাখহনীয়া সমস্যা সমাধানৰ বাবে আমি আমাৰ প্ৰচেষ্টা আৰু আমি আমাৰ সকলো ধৰণৰ সম্পদ এই কামৰ বাবে ব্যৱহাৰ কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এটা কথাৰে মই সামৰণি মাৰিম। আজি আমি অসমত মোৰ বক্তব্যৰ আৰম্ভণিতে মই মিয়া কবিতা মিয়া সংস্কৃতিৰ কথা কৈছো। মই স্পষ্টভাৱে দেখা পাইছো যে আজি সভ্যতাৰ ওপৰত আক্ৰমণ চলিছে, কিন্তু সভ্যতাৰ ওপৰত আক্ৰমণ হোৱাৰ লগে লগে আজি আমাৰ জীৱন ধাৰণৰ পদ্ধতিৰ ওপৰতো আক্ৰমণ চলিছে। আজি অসমৰ একাংশ অঞ্চলত যি ধৰণে যি ব্যৱস্থাৰে শাক পাচলিৰ নিৰ্মাণ কৰা হৈছে সেই ব্যৱস্থাই আমাৰ মানুহৰ স্বাস্থ্যৰ প্ৰতি এক ভয়ংকৰ ভাবুকি আনি দিছে। মই স্বাস্থ্য বিভাগৰ মন্ত্ৰী হিচাপে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে থিয় হৈ কিডনী বেমাৰৰ পৰা লিভাৰৰ বেমাৰৰ পৰা আটাইতকৈ মূৰমুখৰ ৰোগীবিলাকৰ সৈতে সদায় মোৰ সাক্ষাৎ হয়। মই লাহে লাহে এই কথাত মই স্পষ্ট হৈ পৰিছো যে কোনোবাই যদি এটা ৰাতিতে ইনজেকশ্যনৰ জৰিয়তে বেঙেনা ডাঙৰ কৰে, লাও ডাঙৰ কৰে, তেনেহলে মানুহৰ শৰীৰে তাক কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জৈৱিক যি অৰ্গেনিক ফাৰ্মিং, জৈৱিক কৃষি কৰ্মৰ প্ৰতি তেওঁ বাৰে বাৰে আমাৰ সমাজখনৰ দৃষ্টি নিক্ষেপ কৰি আহিছে। যোৱা লকডাউনৰ সময়ছোৱাত যেতিয়া খাৰুপেটীয়াৰ পৰা শাক চব্জি অহা বন্ধ হৈ গৈছিল, সেই সময়ত আমাৰ জোনাই ধেমাজিৰ উৎপন্ন শাক চব্জিয়ে ডিব্ৰুগড় তিনিচুকীয়া আদি জিলাৰ ৰাইজৰ অভাৱ বা প্ৰয়োজনীয়তা পূৰণ কৰিছিল। আমি দেখা পাইছো যে আমাৰ যদি স্বাস্থ্য ৰক্ষা কৰিব লাগে আৰু আমি যাতে কৃত্ৰিমভাৱে নিৰ্মাণ কৰা এই ধৰণৰ শাক পাচলিৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগে, তেতিয়াহ'লে তাৰ পৰিৱৰ্তে
আমাৰ পৰম্পৰাগত সমাজখনত নিৰ্মাণ কৰা জৈৱিক কৃষিলৈকে আমি পুনৰ এবাৰ উভতি যাব লাগিব। মই TMPকে আহ্বান জনাম যে জোনাই, চিলাপথাৰ, ধেমাজি, মাজুলীত আৰু আমাৰ এই বিস্তীৰ্ণ অঞ্চলটোত খালী হৈ থকা প্ৰত্যেক চপৰা মাটিৰ ওপৰত আমাৰ ডেকা ল'ৰাসকলে জৈৱিক কৃষিৰ এক নতুন আন্দোলন গঢ়ি তোলক, যি আমাৰ স্বাস্থ্য, যি আমাৰ জীৱন ৰক্ষাৰ বাবে আটাইতকৈ মহৌষধ হৈ পৰিব। মই আমাৰ মিচিং যুৱক যুৱতীক শিক্ষা আৰু কৃষি এই দুইটা স্তম্ভক দুইখন হাতেৰে আঁকোৱালি লৈ এখন নতুন প্ৰগতিশীল আধুনিক সমাজ আৰু আনফালেদি পৰম্পৰা আৰু সংস্কৃতি ৰক্ষা এই ধৰণে আগুৱাই গৈ আমাৰ এই সমাজখনক বিশ্বৰ বৰসবাহলৈ লৈ যোৱাৰ বাবে পুনৰ এবাৰ আহ্বান জনাই আপোনালোকক মোৰ পুনৰ এবাৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।